এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে তৃষ্ণা মোহন ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে ভাল আছে আৰু সুস্থ আছে আৰু আজি হৈছে 31 ডিচেম্বৰ কাইলৈ হৈছে 1 জানুৱাৰী আৰু কাইলৈৰ পৰা ইংৰাজী নৱবৰ্ষ আৰম্ভ হ'ব আৰু সকলোকে নৱবৰ্ষ শুভেচ্ছা জনালোঁ আৰু সকলোৱে যেন নতুন বছৰটো সুখ শান্তিৰে পাৰ হয় আৰু সকলোৱে যেন নিউ ইয়েৰ পৰিয়ালৰ লগত সেলিব্ৰেট কৰে বন্ধুবৰ্গৰ লগত আমিও আজি 31 ডিচেম্বৰ সেলিব্ৰেট কৰিছোঁ ভাবিছোঁ পুৰণি বছৰটো এটা আনন্দ মনেৰে বিদায় দিওঁ বুলি আমি আজি 31 ডিচেম্বৰ পিকনিক খাইছোঁ ঘৰৰ ওচৰতে আৰু আপোনালোক সকলোৱে যেন পিকনিক খাই আনন্দ কৰে ফূৰ্তি কৰে নতুন বছৰ আহি আছে কাইলৈৰ পৰা নতুন বছৰ আৰম্ভ হ'ব আৰু পুৰণি বছৰটো সুন্দৰ মনে বিদায় দিয়ক এটা হাঁহি হাঁহি সকলোৱে যেন আৰু নতুন বছৰটো হাঁহি হাঁহি সকলোৱে আকোৱালি লওক আমি পিকনিকলৈ গৈছোঁ আৰু পিকনিক চলি আছে আপোনালোককো দেখাম আমাৰ পিকনিকতনো কি হৈছে কি নাই তেনেহ'লে দেৰি নকৰি বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আমাৰ পিকনিক কেনেকুৱা হয় সকলো আপোনালোকক দেখাই আছে A to Z বলক তেনেহ'লে মোৰ লগত পিকনিক স্থলীলে এয়া পিকনিকত আমি সকলোৱে মিলিজুলি আলু কুটি আছোঁ এইজনী বৌ অকণমান দেখাই দিছোঁ বৌকো এয়া সকলোৱে মিলিজুলি আলু কাটিছে জাতিলাও কটা জাতিলাও কুটিছে হাঁহ মাংস কুটা হাঁহ মাংস কুটিছে আৰু আজি আমি পিকনিকত মেইন হাঁহ মাংস খাম হাঁহ মাংস আছে আৰু সেয়া মাছ কুটা হৈয়ে গৈছে প্ৰায় ভাবিলোঁ অকণমান মাছখিনিও দেখাই দিওঁ আজি এয়া আমাৰ ভাত বনাবৰ কাৰণে চাউল দিয়া হৈয়ে গৈছে আৰু প্ৰায় ভাত হ'বই অলপ টাইমৰ পিছত এয়া চাহ খোৱা পৰ্ব আৰম্ভ হৈছে যিহেতু গুৰ চানা আৰু এয়া বৰ্তাহঁতে চাহ খাব আৰম্ভ কৰিছে আৰু আমিও খালোঁৱেই আৰু এয়া হাঁহ মাংস কুটি আছে দাদাই এয়া অকণমান দেখাই দিছোঁ পৰিৱেশটো আমাৰ পিকনিকৰ স্থলীনো কেনেকুৱা হৈছে আপোনালোককো অকণমান দেখাইছোঁ আৰু এয়া সকলোৱে মিলিজুলি পূৰা লাগি আছে কাম খাবলৈ আৰম্ভ কৰিছোঁৱে আৰু আমি ভাত খাবলৈ বহিছোঁৱে যিহেতু ভাবিলোঁ অকণমান দেখাওঁ এয়া ৰান্ধনীয়ে ভাত চাত বনাই মেলি আজৰি আৰু এতিয়া দিবলৈ চব ৰেডি হৈছে আৰু এতিয়া আমি ভাত খাম আৰু এয়া সকলো বহিছে কাঁহী লৈ সকলোকে দেখাইছোঁ এয়া বৌ দাদাহঁত মা চব আমি বহিছোঁ আৰু খাবৰ কাৰণে এয়া আমাৰ ভাত আজি ভাত দিলেই আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ ভাজি দি আছে বৌহেঁতি মাহেঁতি ভাত দিছে আজি কিহেনো খাইছোঁ দেখাওঁ আহক আপোনালোকক এয়া ভাত দালি পচলা হাঁহৰ পেটুৰ জলকীয়া ভাজি মাছ ফুলকবি বিলাহী আৰু হাঁহ মাংস জাতিলাও আলু দি একদম ধুনীয়া লাগিলে খাই বিৰাট ধুনীয়া লাগিছিলে এয়া পাছত ৰান্ধনীখিনিয়ে খাবৰ কাৰণে বিলাইছে আৰু আমি যিহেতু আগতে খাই ল'লোঁ মাহঁতেও খোৱা নাছিলে এয়া সকলোৱে বৰমাহঁতি খাবলৈ আৰম্ভ কৰিছে আৰু আমি খাই বৈ আজৰি এয়া ধুনু বৰ্তাৰ লগত খেলি আছে দাদাৰ লগত মই ভাবিলোঁ অকণমান দেখাওঁ আপোনালোককো সুন্দৰ মুহূৰ্তসমূহ শ্বেয়াৰ কৰিছোঁ এয়া মাহঁতি বৰমাহঁতি চবেই খাবলৈ আৰম্ভ কৰিছে যিহেতু আমাক আগতে খুৱাই ল'লে সেয়া চাওক অকণমান নাচ দেখাওঁ বুলি ভাবিছোঁ সুন্দৰ নাচ আপোনালোকে উপভোগ কৰি ভিডিঅ'টো চাই থাকক শেষলৈকে
ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিলে লাইক এটা কৰিবই আৰু কেনে পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব বাটনটো সম্পূৰ্ণ বিনামূলীয়া আৰু যোনটো কাষতে থকা বেল আইকন আহিব সেইটো প্ৰেছ কৰি দিব মই যেতিয়াই নতুন ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই যায় যেন আজিলৈ বাই বাই আকৌ নেক্সট এটা ভিডিঅ' আহি আছোঁ সকলোকে বাই বাই